আমাৰ এয়া বাবুহঁতে কৈ দিব চেনেলটোত কি কি মানে ডেন্স হ'ব আজি চবে ডেন্স কৰিবৰ কাৰণে ৰৈ আছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই নিশ্চয় আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। তো আজি আছোঁ মই টিহুত এজনী বাইদেউৰ ঘৰত। মানে আমাৰ কালি এটা পিকনিক প্লেনিং কৰিছোঁ। তো পিকনিকত যাবৰ কাৰণে বাইদেউহঁতৰ ঘৰত আগতীয়াকৈ আহি গ'লোঁ, কিন্তু আজি ভাবিছোঁ যে দিনটো বাইদেউহঁতৰ ঘৰত থাকি কি কৰোঁ কি নকৰোঁ আপোনালোকলৈ এটা ব্লগ আনিম বুলি। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ, চাই থাকিব। আৰু এই ফুলকবি আৰু আলু ভাজি আছে। এতিয়া আমি দুপৰীয়াৰ ভাত খাম আৰু এয়া হৈছে আমাৰ বাইদেৱে আৰু কেমেৰাৰ আগত আহিব অলপ লাজ কৰে। এয়া আমাৰ বাবু, এয়া মুনু হাই কৈ দিয়া। আৰু এয়া আমাৰ ভাত আহি গ'ল। তো এতিয়া ভাত খাই লওঁ আৰু ভাত খাই উঠি আপোনালোকক ৰাস্তাত গৈ দেখাই আছোঁ। ৰাস্তাত অলপ কাম কৰি আছে, এই মানে ইহঁতৰ বাইদেউহঁতৰ জেগাখিনি কেনেকুৱা সেইখিনিও দেখাই দিম আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এয়া আমাৰ বাইদেউ আমাৰ আমলখি দি আছে চবকে। কি ধুনীয়াকৈ আহিছে বাইদেউ, একদম ফটো চটো মাৰি ধুনীয়া লগা হৈছে। এয়া হৈছে গীতাঞ্জলি বাইদেউ, নমস্তে। এয়া বাবু দুটা আৰু এয়াই আৰু এনেকৈ গৈ কিনে এনেকৈ যাব লাগিব ৰাস্তা এখন গেট। তো গাইজ এয়া ৰাস্তাৰ কাম চলি আছে, মানে ইয়াত ফ'ৰ লাইন হ'ব। মানুহবিলাকে চাই আছে। তো গাইজ এতিয়া আমি ৰাস্তাৰ পৰা আহিলোঁ আৰু আহি কিনে এতিয়া ইয়াত মানে ডেন্স হ'ব। আজি চবে ডেন্স কৰিবৰ কাৰণে ৰৈ আছে। চাই থাকক ভিডিঅ'টো, পুৰা ধামাকা হ'ব আৰু চাই থাকিব। জানো মই বাবু হৈছে না চাফা ভিডিঅ'টো চাইছোঁ ফটো হৈ। বহুত নাচিলো, নাচি ভাগৰ লাগি গ'ল। কেনেকুৱা লাগিল নাচি বাইদেউ? বহুত ভাল লাগিল। বঢ়িয়া লাগিল। তো আমাৰ এয়া বাবুহঁতে কৈ দিব চেনেলটোত কি কি কৰিব লাগে। কৈ দিয়া বাবু, কি কৰিব লাগিব? লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এয়া ছাগলীৰ চানা লৈ আছে বাইদেৱে। কি নাম তাইৰ? চুংকুলা। আজি আলহী ঘৰত আহি কি কৰিলোঁ দিনটো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ডেইলি ব্লগ বুলি ক'লেনো কি বনাম আৰু এইটোৱে বনাব লাগিব আৰু কি কৰিছোঁ কি কৰা নাই। তো নেক্সট এটা আৰু ব্লগ আহি আছে। নেক্সট ব্লগটো মানে একদম ধামাকা হ'ব। গাইজ ৰাস্তাৰ পৰা আহি গ'লোঁ, ৰাস্তা বনাই আছে, তাত বহুত মানুহ আছে। তো মানুহ থাকিলে অলপ ব্লগ চগ এনেকৈ কৰি থাকিব লাজ লাগে। ষ্টাৰ্টিঙতেতো চবৰে অলপ লাজ লাগিব। তো সেইকাৰণে ৰুমৰ ভিতৰত আহিলোঁ। এতিয়া ৰুমৰ ভিতৰত আহি গ'লোঁ আৰু নেক্সট এটা মানে ধামাকা ব্লগ আহিব আপোনালোকৰ মাজত। আৰু নেক্সট ব্লগটো ক'ত যাম কি কৰিম সেয়া এতিয়া চিক্ৰেট বাৰু, শ্বেয়াৰ নকৰোঁ। যেতিয়া ব্লগ আহিব তেতিয়া আপোনালোকে গম পাব। আৰু আজি যিটো ব্লগ বনালোঁ সেইটো ডেইলি ব্লগ হ'লে আৰু ইমান খাচ নহয়, তথাপিও ট্ৰাই কৰি আছোঁ আৰু ফিউচাৰত ভাল ব্লগ দিবলৈ ট্ৰাই কৰিম। তো গাইজ প্লিজ ছাপোৰ্ট কৰিব যদি মোৰ ব্লগবিলাক ভাল লাগিছে। তো বাই। पतली कमरिया मोरे हाय 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 तेरी चिक नजरिया मोरे हाय 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 पतली कमरिया मोरे हाय 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 तेरी चिक नजरिया मोरे हाय हाय हाय। ফুচকা আনিছে আমাৰ ভিন্দো। ফুচকা খাই আছে তে চবে। ফুচকাৰ কাৰণে কাজিয়া লাগিছে চবৰে, টানা টানি লাগিছে মানে একদম পুৰা। কেনে হৈছে বাবু? মজা। আমাৰ বৰ্ণালী বাইদেউ ফুচকা বিলাই আছে, ফুচকা বেপাৰী বাইদেউ। কোনদিনা পৰা ষ্টাৰ্ট কৰিছে বিজনেছটো? কেনে বাবু? এয়া হৈছে গধূলিৰ চাহ আমাৰ আহি গ'ল আৰু এয়া খাই কিনে দিনটো শেষে হ'ল আৰু এয়া গধূলি হৈ গ'ল। তো
ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ আৰু নেক্সট লগ পাই আছোঁ আপোনালোকক এটা ধামাকা ব্লগ লৈ তো চাই থাকিব নিচা লাইফষ্টাইলৰ চেনেলটো আৰু ভাল লাগে যদি প্লিজ এটা লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মৰমৰ ইউটিউব ফেমিলি আজিলৈ বাছ এইখিনিয়ে আছিল আৰু লগ পাই আছোঁ নেক্সট ব্লগত